বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ এটা জৰাজীৰ্ণ পথ মেৰামতি কৰি ব্যাপকভাৱে প্ৰশংসিত হৈছে এটা স্বেচ্ছাসেৱী সংস্থা। চৰকাৰে কৰিব নোৱাৰা উন্নয়নমূলক কাম এইবাৰ কৰি দেখুৱালে জিতু শইকীয়া নামৰ এটা ফাউণ্ডেশ্যনে। উল্লেখযোগ্য যে কুৰুৱাবাহী পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নতুন খটিয়াখলি গাঁৱৰ এটা ৰাস্তাক লৈ জমৰ যাতনাত দীৰ্ঘদিন ধৰি ভুগি আছিল অঞ্চলটোৰ ৰাইজে। ৰাইজৰ এই দুৰ্ভোগ দেখা স্থানীয় যুৱ সমাজকৰ্মী জিতু শইকীয়াই নিজৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা পথছোৱা মেৰামতি কৰি দিয়াত ব্যাপকভাৱে উপকৃত হৈছে অঞ্চলবাসী। খটিয়াখলি অঞ্চলৰ এই পথটো কেতিয়াবাই হ'ব লাগিছিলে বুলি মই দেখি শুনি মোৰ বিশ্বাস। এই পথছোৱা আচলতে কেতিয়াবাই হ'ব লাগিছিলে, কি কাৰণত হোৱা ৰাইজৰ এই বহুদিনীয়া সমস্যা সমাধানত সহযোগিতা কৰিলে আন এক সমাজকৰ্মী বিপুল দাস আৰু গাঁওখনৰ যুৱক যুৱতী পুৰুষ মহিলাসকলে। সেই কামটো জিতুদাই আমাক বহুত সহায় কৰিছে, তাৰ কাৰণে সকলো ৰাইজে জিতুদাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব লাগিব। আৰু এইটো ঋণ আমাৰ ৰাইজে খটিয়াখলি ৰাইজে পৰিশোধ কৰিব নোৱাৰে বুলি মই ভাবোঁ।